নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী ৰাজমংখী নিষিদ্ধ গোমাংসক লৈ ৰাজ্যত বৰ্তমানে অব্যাহত আছে প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোতে হাজোত উপস্থিত হৈ এটা বিশেষ মন্তব্য কৰা পৰিলক্ষিত হৈছিল কোনোবাই যদি গৰু মাংস পেলাবলৈ আহে তেতিয়াহলে গাহৰি মাংস পেলাই থৈ যাবলৈ পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মন্তব্যক লৈ নিষিদ্ধ মাংসক লৈ যে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল এই মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া দিছে লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়াক দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে সবিশেষ চাওঁ এই মুহূৰ্তত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক অতি দুৰ্ভাগ্যজনক আখ্যা লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ লক্ষ্য কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে অসমত অভিযোগ কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে উচটনিমূলক বক্তব্য কৰাৰ অভিযোগ লুৰিণজ্যোতি গগৈ মুখ্যমন্ত্ৰীৰ উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিব লাগে গোচৰ একথা মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে ব্যৰ্থতা থাকিবলৈ এছামক উচটনি দিছে এতিয়া মুখ্যমন্ত্ৰীয়ে হাজোত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই মন্তব্য এজিপিৰ সভাপতিগৰাকীৰ উল্লেখ্য যে কোনোবাই গৰু মাংস পেলালে গাহৰি মাংস পেলাই থৈ আহিবলৈ হিন্দু লোকসকলক পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে হাজোত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে কোনোবাই গৰু মাংস পেলালে গাহৰি মাংস পেলাই থৈ আহিবলৈ হিন্দু লোকসকলক পৰামৰ্শ দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পাছতেই যে নিষিদ্ধ মাংসক লৈ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা এই মন্তব্যৰ প্ৰতিক্ৰিয়া দিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে মুখ্যমন্ত্ৰীৰ মন্তব্যক মুখ্যমন্ত্ৰীয়ে আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে অসমত এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে নিজৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উচটনিমূলক বক্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীৰ উচটনিমূলক মন্তব্যৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিব লাগে গোচৰ ব্যৰ্থতা থাকিবলৈ এছামক উচটনি দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাজোত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই মন্তব্য এজেপিৰ সভাপতিগৰাকীৰ যিহেতু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে লুৰিণজ্যোতি গগৈ কিয়নো নিষিদ্ধ মাংসক লৈ বৰ্তমানেও ৰাজ্যত অব্যাহত আছে বিভিন্ন মহলত প্ৰতিবাদ যিহেতু অব্যাহত আছে নিষিদ্ধ গোমাংসক লৈ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোমাংসক লৈ প্ৰতিবাদ অব্যাহত আছে তাৰ মাজতে এতিয়া মুখ্যমন্ত্ৰীগৰাকী এটা বিশেষ মন্তব্য কৰা পৰিলক্ষিত হৈছে যে কোনোবাই যদি গৰু মাংস পেলাবলৈ আহে তেতিয়াহ'লে হিন্দু লোকসকলেও কিন্তু তাৰ পৰিৱৰ্তে গাহৰি মাংস পেলাই থৈ আহিবলৈ এতিয়া প্ৰতিক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰামৰ্শ দিছে এতিয়া হিন্দু লোকসকলক যদি কোনোবাই গৰু মাংস পেলাবলৈ আহে তেতিয়াহ'লে হিন্দু লোকসকলেও সেই স্থানত গাহৰি মাংস পেলাই থৈ আহিব লাগে বুলি এনেদৰে এতিয়া পৰামৰ্শ দিছে হিন্দু লোকসকলক তাৰ পাছতে যে নিষিদ্ধ মাংসক লৈ মুখ্যমন্ত্ৰীয়ে যে মন্তব্য কৰিছিল সেই মন্তব্যৰ এতিয়া প্ৰতিক্ৰিয়া দিছে লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক অতি দুৰ্ভাগ্যজনক বুলি এতিয়া আখ্যা দিছে লুৰিণজ্যোতি গগৈয়ে তেওঁ কেইবাটাও মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ লক্ষ্য কৰি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব খুজিছে বুলিও অসমত এনেদৰে এতিয়া অভিযোগ কৰিছে লুৰিণজ্যোতি গগৈ তাৰ পাছতে আৰু কৈছে যে নিজৰ ব্যৰ্থতা ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে উচটনিমূলক বক্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে তাৰ পাছতে মুখ্যমন্ত্ৰীৰ যে উচটনিমূলক মন্তব্য সেই মন্তব্যৰ বিৰুদ্ধে আৰক্ষীয়ে কিন্তু নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে বুলিও এতিয়া এনেদৰে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে ব্যৰ্থতা ঢাকিবলৈ এছামক উচটনি দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে লুৰিণজ্যোতি গগৈয়ে এই মুহূৰ্তত তেওঁৰ কিছু মন্তব্য আছে আমি মন্তব্য শুনাৰ চেষ্টা কৰিম এইটোতো মুখ্যমন্ত্ৰী যিটো বক্তব্য এইটো অত্যন্ত দুৰ্ভাগ্যজনক তেওঁৰ নিজৰ ব্যৰ্থতাটো ঢাকিবৰ কাৰণে এইটো কথা কৈছে য'ত তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে তাত যিসকলে এই কাম দুষ্কাৰ্য কৰিছে তেওঁলোকক ধৰিব লাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে নকৰি আকৌ সাধাৰণ জনগণক আকৌ ব্যৱহাৰ কৰিব খোজে তাৰমানে সাম্প্ৰদায়িক সংঘৰ্ষ এইটো নহয় জানো এইটো মুখ্যমন্ত্ৰীৰ বক্তব্য হোৱাটো উচিত নেকি আপোনালোকে কওকচোন মুখ্যমন্ত্ৰীগৰাকীয়ে য'ত এনেকুৱা ঘটনা ঘটিছে য'ত ধৰ্মীয় অনুভূতিত আঘাত কোনোবাই সানিছে কোনোবা যদি দুষ্কৃতি আছে ধৰিব লাগে নধৰি আকৌ তেওঁ উচতাইছে মানুহক এইটোৱে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি নকৰিব জানো মানুহৰ মাজত সাম্প্ৰদায়িক গৃহ বিভাগে নিজৰ দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে আচলতে স্বীকাৰ কৰিব লাগিছিলে আমাৰ ব্যৰ্থতা আমি নোৱাৰিলোঁ যিসকলে এনেকুৱা দুষ্কাৰ্য কৰিছে
প্ৰতিটো ধৰ্মৰে ধৰ্মীয় অনুভূতিৰ প্ৰতি শ্ৰদ্ধাটো আগবঢ়োৱাটো সকলোৰে দায়িত্ব। কোনো উচতনিমূলক মন্তব্য দিয়াটো দুৰ্ভাগ্যজনক, আইন বিৰোধী। উচ্চতম ন্যায়ালয়ে কৈছে যে কোনোবাই যদি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য দিয়ে, য'ত দিছে সেইখন থানাই চমতো কেছ কৰিব লাগে, আৰু যদি নকৰে উচ্চতম ন্যায়ালয়ৰ নৰ্মছ মতে সেইগৰাকী পুলিচ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হয়। এইটো আইনে কোৱা কথা, উচ্চতম ন্যায়ালয়ে কোৱা কথা। আমি সদায় সাম্প্ৰদায়িক সমন্বয় আৰু সম্প্ৰীতিটো আমি বিচাৰোঁ। এনেকুৱা ঘটনা ঘটিলে কোনোবা দুষ্কৃতিকাৰীয়ে, কোনোবা কমিউনেল ফ'ৰ্চে এনেকুৱা কাম কৰিলে তেওঁলোকক ধৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটো মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাটো স্বীকাৰ কৰিব লাগে। আৰু ব্যৰ্থতা ঢাকিবৰ কাৰণে আজি আকৌ এছামক উচতনি দিছে যে আমুক কৰা তোমালোকে, কৰিলে যাতে সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষ হয়, ৰক্তপাত হয়, আৰু যিটোক অৱলম্বন হিচাপে লৈ 26ত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব। এইটো কথা বুজি পাবলৈ মানুহৰ বাকী নাই। নাই, অসমত চেষ্টা কৰি আছে, হৈছে নেকি? বহুত চেষ্টা কৰি আছে, পাৰিছে নেকি? যোৱা 4 বছৰে সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কত কি কৰা নাই? অসমৰ জনগণ এনেকুৱা ধৰণৰ কথা পতাৰ যিবোৰ কমিউনেল সাম্প্ৰদায়িক চিন্তাৰে যিবোৰ মানে পৰিপূৰ্ণ, যাৰ মগজুটো, যিসকল মানে ধৰ্মীয় উন্মাদনাৰে যিসকল মানে একেবাৰে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে, তেওঁলোকে কৰিব পাৰিব, তেওঁলোকে কিবা ক'ব পাৰিব, তেওঁলোকে টিভিৰ বাইট চাই পিনে তলত কমেণ্ট দিব পাৰিব, কিন্তু অসমৰ জনগণক পৰা নাই। এইটোতো মুখ্যমন্ত্ৰী যিটো বক্তব্য, এইটো অত্যন্ত দুৰ্ভাগ্যজনক।